Welcome to back my channel Dimpy'z. মই ডিম্পি আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপিজ ভিডিঅ'লৈ। আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা নহয় দুটা নহয় সম্পূৰ্ণ তিনিটা ৰেচিপিজ ভিডিঅ'। কি বনাম মই আজি আপোনালোকৰ সৈতে শেয়াৰ কৰিম নলকচু ঠাইভেদে ইয়াক বেত কচু বুলিও জনা যায়। এই বেত কচুৰ অতি সহজে আৰু খুব সোৱাদ লগা বনাই খাব পৰা দুটা চাটনি ৰেচিপি আৰু তাৰ লগতে মই শেয়াৰ কৰিম নলকচুৰ পকৰা। আহকচোন চাওক আজি মই কেনেকৈ বনালো। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ সকলেও ভিডিঅ'টো পায় আৰু বনাই খাব পাৰে। লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু মোৰ পুনৰ ভিডিঅ' পাবলৈকে আপোনালোকে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। এতিয়া বলক মইনো আজি কেনেকৈ বনাওঁ চাওঁগৈ। সকলোৰে সুবিধা হোৱাকৈ মই নলকচু দুটা দেখুৱাই দিছোঁ। নলকচুৰ ওপৰৰ অংশখিনি অৰ্থাৎ সেউজীয়া অংশখিনিৰেও এখন বৰ ধুনীয়া তৰকাৰী হয়, খাবলৈ খুবেই সোৱাদ লগা। আমি প্ৰথমতে দুখন চাটনিৰ বাবে অকণকৈ কচুখিনি কাটি লৈছোঁ। সমানে দুভাগ কৰি কাটি ল'ম। যিহেতু আমি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিম গতিকে বেছি সৰু নকৰিলেও কথা নাই, তথাপিও আপোনালোকৰ সুবিধা অনুযায়ী এইখিনি কাটি ল'ব। এতিয়া মই দুয়োখন চাটনিৰ বাবে সমানে দুভাগ কৰি লৈছোঁ। কেইফুটমান নহৰু লৈছোঁ, 5-6 ফুট। জলকীয়া মই 3টা লৈছোঁ। কম জলকীয়া খালে কম ল'ব, বেছি খালে ইয়াতকৈও বেছি দিব পাৰে। নেমু এপিচ লৈছোঁ। অন্য এখন চাটনিৰ বাবেও মই সমান পৰিমাণৰ মই ইনগ্ৰিডিয়েণ্টছখিনিয়ে ব্যৱহাৰ কৰিছোঁ। নেমু, কেইফুটমান নহৰু, জলকীয়া। লগতে মই লৈছোঁ বৰ ধনিয়া পাত কেইখিলামান। আপোনালোকে বৰ ধনিয়া খাই বেয়া পালে সৰু ধনিয়াটোও ল'ব পাৰে। আৰু মই লৈছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া মই এই গোটেইখিনি প্ৰথমতে এখন চাটনিৰ বাবে এইখিনি একেলগে মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'বলৈ দিম। তাত মই অকণমান নেমু চেপি দিম, লগতে সোৱাদ অনুযায়ী নিমখ অকণ দিম। আনখন চাটনিৰ বাবেও মই একেধৰণে সেইখিনি মিক্সিত পিচি ল'ম। তাৰপাছত কেৰাহীটো গৰম হ'বলৈ দিম। তাত মই 1 টেবুল স্পুন মিঠাতেল দি গৰম হ'বলৈ কেইটামান তাত মই জিৰা ফুটাই ল'ম। তাৰপাছত তাত মই অকণমান হালধি দিম। হালধিখিনি অপশ্যনেল হয়, আপোনালোকে দিব মন নকৰিলে নিদিবও পাৰে। তাৰপাছত মই পিচি লোৱা কচুখিনি তাত দি অকণমান হেতাৰে লৰাই দিম। ইয়াৰ পাছত হৈ গ'ল মোৰ তেলত ভজা আৰু তেলত নভজা দুখন চাটনি ৰেডি। আপোনালোকে ঘৰত খাই চাব আৰু এইটো গলতো নধৰে, নখজুৱায়ো। তাৰ পাছত আমি এইবাৰ পকৰাৰ কাৰণে কচুখিনি ভালদৰে কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী ধুনীয়াকৈ কাটি ল'ব। মই শ্লাইডকৈ কাটি লৈছোঁ। এয়া চাওক, মই এনেকুৱা টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কাটিব। এইখিনি ভালদৰে কাটি হোৱাৰ পিছত মই বেচন 1 কাপ লৈছোঁ আৰু লগতে দিছোঁ বেকিং পাউডাৰ অলপ আৰু সোৱাদ অনুযায়ী নিমখ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আটাইখিনি ভালদৰে মিক্স হোৱাৰ পিছত মই বাতি এটাত বেচন অলপ আৰু বেকিং পাউডাৰ একেলগে লৈ ঘোল বনাই লৈছোঁ। আৰু এইখিনি কনচিষ্টেঞ্চি এইখিনি চাই ল'ব আপোনালোকে। তাৰপাছত কেৰাহী এখনত মই ৰিফাইন গৰম হ'বলৈ দি বাতিটোত মই কচুৰ টুকুৰাবোৰ ডুবাই লৈ ভাজিবলৈকে দিছোঁ। যেতিয়ালৈকে ব্ৰাউনি নহয় তেতিয়ালৈকে আপোনালোকে উঠাই নল'ব। ব্ৰাউনি হোৱাৰ পাছত এইখিনি থ'ব।
চাওক আমাৰ ৰেডি হৈ গ'ল ক্ৰিস্পি পকৰা। এইখিনি ইমান ছফ্ট হয়, আপোনালোকে এবাৰ বনাই খাব আৰু ইমান স্পঞ্জি, আপোনালোকে বনাই নাখালে কিন্তু পস্তাব। এবাৰ বনাই খাব আৰু কেনেকুৱা হয় খাবলৈ মোক জনাবলৈ নাপাহৰিব।